हेलो बंधुসকল কেনে আছে আপোনালোক আশা কৰো সকলোৰে ভাল মানে আজি এটা ইউনিক ভিডিও হ'বলৈ গৈ আছে আপোনালোকে জানে মই যেহেতু মনিৰৰ বেপাৰ কৰো এখন মোৰ বাইক হয় আৰু এই বাইকখনতে এয়া মনিৰৰে বস্তু আছে ইয়াতে এটো বক্স বাকি বেগ দুটা উঠোৱা নাই আৰু এইখন বাইকতে এতিয়া মই এটো মিউজিক সিস্টেম হয় এটা এই মিউজিক সিস্টেমটো ইয়াত ইনষ্টল কৰিম প্ৰথমেও মই গাড়ীত মিউজিক সিস্টেম লগাইছিলো আৰু সেই মিউজিক সিস্টেমটো মোৰ মোবাইলটো ভাগি থকাৰ কাৰণে অটৰাই দিলো আকৌ নতুনকৈ ইনষ্টল কৰিবলৈ গৈ আছো প্ৰথমতে লগাইছিলো এটো এটা হোম থিয়েটাৰৰ বৰ ডাঙৰ এটা বক্স হয় আৰু এটো ইয়াত এনেকৈ কৰি লগাইছিলো আজি এটো নলগাও এটা সৰু ব্লুটুথ স্পিকাৰ দি লগাম বুলি ভাবিছো আৰু চাও বলক কেনেকৈ কি কৰো সকলো জনাই থাকিম ভিডিওটো শেষলৈকে চাব আৰু ভাল পালে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব ধন্যবাদ বলক আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই আছো মই কি বস্তু কিটা লাগিব এনেকুৱা এটা স্পিকাৰ মানে এটা মেচিন লাগিব এটো মেচিনটো আপুনি ইলেক্ট্ৰনিক ষ্টৰত পাই যাব আৰু এটো মোৰ লৈছিলে আপোনাৰ 700 টকা মানে ইয়াত লগাই দিয়াৰ লগত 700 টকা লৈছিলে আৰু এটো আপোনালোকে সকলো ধৰণৰ ইলেক্ট্ৰনিক ষ্টৰত পাই যাব মোৰ সম্ভৱ আৰু এটো এটা বেয়া হোৱা আপোনাৰ ব্লুটুথ হয় এটো বেটাৰি চাৰ্জ হৈ যায় এনেকৈ কাৰেণ্টত চাৰ্জ হৈ এটো বেটাৰিত চলাই আৰু ইয়াত দুটা স্পিকাৰ আছে স্পিকাৰ দুটা কৰি গানটো বজাম বুলি ভাবিছো আৰু লগত লাগিব আপোনাৰ স্ক্ৰুড্ৰাইভাৰ এটো মোৰ ভাগি থাকিলে এটা টেষ্টাৰ আৰু এটো খুলিবৰ কাৰণে এডাল মোৰ ওচৰত সৰু স্ক্ৰুড্ৰাইভাৰে আছে এডাল মই বনাই লৈছিলো এনে দেশী জুকাত আৰু এটা লাগিব টেপ আৰু বস্তুখিনি ইয়াতে থৈছো আৰু সবিশেষ জনাই আছো আপোনাক এই সিস্টেমটো কৰোঁতে আপোনাক আৰু এডাল ওয়্যাৰো লাগিব যিডাল ওয়্যাৰ আপোনালোকে ডাইৰেক্ট বেটাৰিৰ পৰা কানেকচন কৰিব লাগিব বেটাৰিৰ পৰা কানেকচন কৰি থোৱা আছে আপোনালোকক দেখাইছো এখন খুলি দিছো আৰু এখন খোলা আছে দেখিছেনে এটো মোৰ বেটাৰি হয় বেটাৰিৰ পৰা মই এডাল ডাইৰেক্ট কৰি ইয়াৰ পৰা লৈ গৈছো এফালি হৈ এডাল দেখিছেনে ইয়াত উলিয়াই থোৱা আছে এডাল বেটাৰিৰ পৰা এডাল টানি ল'ব লাগিব এডাল হয় আৰু মই ইনষ্টল কৰিম সিস্টেমটো তাত ইয়াত সিস্টেমটো ইনষ্টল কৰিম আৰু দেখুৱাই আছো কেনেকৈ কি কৰো প্ৰথমতে এটো খুলি আমি স্পিকাৰ দুটা ডাইৰেক্ট কানেকচনটো কৰি লওঁ তাৰ পিছত আপোনালোকক দেখাই আছো এটো খুলিব এই পাঁচ সাইডৰ দি এটো ইয়াত সৰু সৰু চাৰিটা স্ক্ৰু থাকে সৰু দেখাই দিছো চাৰিটা খুলি ললো এটো এনেকুৱা হয় আৰু এই কাপোৰখন দেখিছে কাপোৰখন অতৰাই দিব লাগিব অতৰাই দিয়াৰ পাছত এটো বস্তুটো এনেকৈ ওলাই যায় আৰু মোৰ এটো যেহেতু ভাগি আছে এটো সেই কাৰণে বেয়া হ'ল অলপ ভাগি আছে চাও তথাপি কাম কৰে নে নকৰিলে ডাঙৰটো লগাম খুলি দেখাইছো আপোনালোকক এটো আমি অলৰেডি খুলি দিলো ও স্ক্ৰুকেইটা খুলি পৰিলে আৰু ভিতৰটো এনেকুৱা হৈ আছিলে চাওক এটো এটা স্পিকাৰ আৰু এটা দুটা স্পিকাৰ থাকে এই দুটা স্পিকাৰ হয় আৰু এই দুটা স্পিকাৰতে মই লগাই চাম বুলি ভাবিছিলো এটো আৰু বাজে নে নাবাজে আপোনালোকক সাউণ্ডটো চেক কৰি শুনাম ৰৈ থাকক মই তো গাড়ীত লগোৱাৰ আগতে ইয়াত এটা পলিথিন পিন্ধাই লওঁ যাতে বৰষুণ দিলে ইয়াত পানীটো নোসোমায় এই কাৰণে এটো পলিথিন মই ইয়াত লগাই লওঁ তাৰ পাছত দেখাই আছো কি কৰো এটো মই ধুনিয়াকৈ পেক কৰি ললো পানী চানি নোসোমোৱাকৈ দেখিছেনে আৰু এটো মই এতিয়া বাইকৰ
ধুনীয়াকৈ পেক কৰি ল'লোঁ। এইটো দেখিছে মিউজিক চিষ্টেমটো মই ইয়াত ইনষ্টল কৰি দিলোঁ ধুনীয়াকৈ। এইটো ইয়াত হিলিব নোৱাৰাকৈ ইনষ্টল কৰি দিলোঁ। এইটো ছুইচটো আছিলে অন অফ কৰা, এইটো ছুইচ হয়। বাকী এই দুটা ইয়াত এই নটকেইটা দি ইয়াত চিষ্টেম কৰি দিলোঁ, মানে এইটো হিলিব নোৱাৰাকৈ আৰু ওলায়ো নাহে। আৰু এইফালেদি ইয়াৰ তাঁৰকেইডাল আছে, এই তাঁৰকেইডালত এডাল স্পীকাৰ আছে, এডাল আপোনাৰ ইয়াৰ কানেকশ্যনৰ আছে বেটেৰীৰ পৰা যিডাল যায়, এডাল বেটেৰীৰ পৰা গৈ ইয়াত লাগিব আৰু ইয়াত স্পীকাৰ লাগিব। এই দুটা ইনষ্টল কৰি আপোনালোকক দেখাই আছোঁ, দুটা জইন কৰি তাৰপিছত আপোনালোকক দেখাই আছোঁ। এই স্পীকাৰকেইটা লগাম নহয়, এইকেইটা প্ৰথমতে টেষ্টিং কৰি লওঁ, তাত বজাই লওঁ, এনেই বাজেট নাই, নহ'লে আকৌ ডাঙৰটো লগাব লাগিব। বাকী এয়া বস্তুকেইটা। আৰু এইফালে দেখিছেনে আমাৰ আম কাটি আছে, আমাৰ পেহীদেউ হয়। নমস্কাৰ কওক। এইজনী ছোৱালী এজনী আছে, নামটো কৈ দিয়া আকৌ, নমস্কাৰ কৈ। বৰ বেয়া ছোৱালী এজনী। এইফালে এয়া মোৰ কেমেৰা ষ্টেণ্ড, এডাল ইউজ কৰিম আৰু লাহে লাহে। এই ছাগলীকেইটা আছে আৰু আজি বহুত ৰ'দ, মানে সেইকাৰণে ভাবিলোঁ ৰ'দত অলপ পাছবেলা ওলাই যাম, তাৰ আগতে মই মিউজিক চিষ্টেমটো বনাই লওঁ। এখন মিউজিক চিষ্টেমটো ইয়াত কৰি আপোনাক জনাই আছোঁ। নমস্কাৰ বন্ধুসকল। সেইদিনা আমাৰ আছিলে মানে এই স্পীকাৰটোৰ কথা কৈছিলোঁ, স্পীকাৰটো এতিয়া ইয়াত লগাই দিয়া হ'ল। ইয়াত মানে সেইদিনা টেষ্ট কৰি চালোঁ, বাজিছিলে আৰু ইয়াত এইটো ভালকৈ ইনষ্টল কৰি দিয়া হ'ল। মানে এইডাল টিউব চিউব দি বান্ধি থৈছোঁ, এইটো সেইদিনা স্পীকাৰটো। তাৰপিছত এইটো মেচিনটো, তাৰপিছত এইবোৰ কানেকশ্যনবোৰ ইয়াত কৰি দিলোঁ, ৱায়াৰকেইডালত জইন কৰি টেপ মাৰি থোৱা আছে। আৰু এইটো আপোনালোকক টেষ্টিং কৰি শুনাইছোঁ, গানটো কেনেকুৱা আহে, চাউণ্ড কেনেকুৱা আহে। হেল্ল' গাইজ, আমি টেষ্টিং কৰিম এতিয়া মিউজিক চিষ্টেম। এইটো আমি পাৱাৰ অন কৰিছোঁ, কৈছে। তাৰপাছত আমাৰ ইয়াত গান বাজিব এতিয়া, শুনিব পাৰে কি ধুনীয়া আৱাজ আহিছে। এয়াই আছিলে ভিডিঅ'টোত। আৰু এইখন বাইকতে মই মিউজিক চিষ্টেম আৰম্ভ কৰিলোঁ। ধুনীয়া গান গাইছে, দেখিছে নহয়। এয়া আমাৰ ডি বয় বোলে, নতুনকৈ ইউটিউবাৰ। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকী গাড়ী এইটোৱে আছিলে মিউজিক চিষ্টেম। ভিডিঅ'টো ইমানটোৱে আছিলে। আৰু সেই ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো দবাই দিব, যেতিয়াই মই নতুন নতুন ভিডিঅ' বনাম তাৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাবলৈ। ঠিক আছে, ধন্যবাদ।